নমস্কাৰ সকলোলৈকে প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জনাই মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম হামদৈ পথাৰ মোৰ আই। কবি সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা। হামদৈ পথাৰ মোৰ হাৰুলি আই, কেতিয়াবা তোমাকনো পাহৰিব পাৰোঁনে? তোমাৰ চেৰেহী হাতৰ লাহি শালি মালভোগ জহা বৰা চাউলেৰে মোৰ মন বুদ্ধি অহংকাৰৰ ৰচনা। খাই পাত ফলাৰ হাত ভৰি অকৰা হয়, বিৰাট কেৰাহী এখন তোমাৰ ওপৰত উবুৰিয়াই থৈছে। আঠুনীয়া বোকা ফেনেকি কেঁচা আলিৰ কুটকুৰা কাঁইট গৰকি তোমাৰ গাৰ ওপৰেদি কতবাৰ অহা যোৱা কৰিছোঁ। তোমাৰ বুকুৰ পৰা কিতাপ ফলে বুটলি লৈছোঁ। তোমাৰ ৰূপ কেতিয়াবা সেউজীয়া, কেতিয়াবা সোণালী, কেতিয়াবা মুগা, কেতিয়াবা মাটি বৰণীয়া। বুকুত হালোৱাই হাল বাইছে, মৈয়াইছে, কোৰ মাৰিছে, ৰোৱনীয়ে ৰুইছে, দাৱনীয়ে দাইছে, চেৱনীয়াই চেচুৰ খান্দিছে। গৰু ছাগলীয়ে সমাধিস্থ হৈ নৰা কামুৰিছে। গলধন ধৰা মহে মাঘ বিহুত যুঁজ দিছে। ধন্যবাদ।